হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ এই বেচিক নলেজ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ৰেজনিঙৰ 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যিকেইটা বাৰে বাৰে পৰীক্ষাত আহি থাকে। আজি আমি যিকেইটা প্ৰশ্ন আলোচনা কৰিম সেই প্ৰশ্নকেইটা ৰেজনিঙৰ ভাগ নাম্বাৰ ছিৰিজৰ হয় আৰু এই প্ৰশ্নকেইটা অসমৰ বিভিন্ন ধৰণৰ এক্সাম, আছাম পুলিচ, ৰেলৱে, SSC আদি সকলো ধৰণৰ পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই ভিডিঅ'টো ৰেজনিঙৰ পাৰ্ট 1 ভিডিঅ' হয় আৰু বাকী পাৰ্টকেইটা মই আপোনালোকৰ মাজলৈ অতি সোনকালে লৈ আহিম। গতিকে মোৰ এই ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰক। এতিয়া আহক প্ৰশ্নকেইটালৈ। ফাইণ্ড আউট হোৱাট শ্বুড কাম ইন প্লেচ অফ দ্য কুৱেশ্যন মাৰ্ক ইন দ্য ফলোয়িং নাম্বাৰ ছিৰিজ। ইয়াত কোৱা হৈছে যে দিয়াই থকা নাম্বাৰ ছিৰিজসমূহৰ প্ৰশ্নবোধক চিন থকা ঠাইখিনিত কি সংখ্যা আহিব বিচাৰি উলিয়াব দিছে। প্ৰথম ছিৰিজটো হৈছে 4, 9, 19, 34। ইয়াৰে পিছৰ সংখ্যাটো আমাক উলিয়াব দিছে। আপোনালোকে ইয়াতে দেখিছে যে এই সংখ্যাকেইটা ক্ৰমান্বয়ে ইনক্ৰিজ হৈ গৈ আছে। গতিকে আমি ইয়াতে এই সংখ্যাকেইটাত প্ৰতিটোৰ লগত কিমান যোগ কৰা হৈছে সেইটো চাম। ইয়াতে প্ৰথমতে আমি চাম যে 4ৰ লগত কিমান যোগ কৰিলে 9 পাম। গতিকে আমি গম পালোঁ 5 যোগ কৰিলে আমি 9 পাম। তাৰ পিছৰ সংখ্যাটো 9ৰ লগত আকৌ কিমান যোগ কৰিলে আমি 19 পাম। এতিয়া আমি যদি চাওঁ 10 যোগ কৰিব লাগিব। তাৰপিছত আকৌ 19ৰ লগত 15 যোগ কৰিলে আমি 34 পাওঁ। গতিকে আমি গম পালোঁ যে এই ছিৰিজটোত প্ৰথমতে 5 যোগ কৰা হৈছে, তাৰপিছত 10 আৰু তাৰপিছত 15 যোগ কৰা হৈছে। অৰ্থাৎ ইয়াতে 5কৈ বাঢ়ি গৈ আছে। গতিকে আমি 34ৰ পিছৰ সংখ্যাটো পাবলৈ হ'লে 34ৰ লগত 20 যোগ কৰিব লাগিব আৰু 34ৰ লগত 20 যোগ কৰিলে সংখ্যাটো হ'ব 54। গতিকে এনচাৰটো হ'ব বি, 54। এইবাৰ নেক্সট ছিৰিজটো হৈছে আমাৰ 1, 6, 13, 22, 33। আমাক ইয়াৰে পিছৰ সংখ্যাটো উলিয়াব দিছে। ইয়াতো আমি দেখা পাইছোঁ যে এই সংখ্যাকেইটাও ইনক্ৰিজ হৈ গৈ আছে। গতিকে আমি প্ৰথমতে ইয়াতে কিমান এড কৰা হৈছে বা যোগ কৰা হৈছে সেইটো চাব লাগিব। প্ৰথমতে 1ৰ লগত 5 যোগ কৰিলে 6 পাওঁ। তাৰপিছত আকৌ 6ৰ লগত 7 যোগ কৰিলে 13 পোৱা যায়। আকৌ 13ৰ লগত 9 যোগ কৰিলে 22 পোৱা যায়। আকৌ 22ৰ লগত 11 যোগ কৰিলে 33 পোৱা যায়। অৰ্থাৎ আমি দেখা পালোঁ যে এই ছিৰিজটোত প্ৰথমতে 5 যোগ কৰা হৈছে, তাৰপিছত 7, তাৰপিছত 9, তাৰপিছত 11। অৰ্থাৎ আমি গম পালোঁ যে 2কৈ বাঢ়ি গৈ আছে। গতিকে আমি 33ৰ লগত 13 যোগ কৰিব লাগিব, কাৰণ ইয়াৰ আগৰ সংখ্যাটোৰ লগত 11 যোগ কৰা হৈছে। 33ৰ লগত 13 যোগ কৰিলে আমি পাওঁ 46। অৰ্থাৎ শুদ্ধ এনচাৰটো হ'ব 46। এইবাৰ নেক্সট কুৱেশ্যন নম্বৰ 3, 5, 8, 6, 9, 7। তাৰপিছৰ সংখ্যাটো আমাক উলিয়াব দিছে। এই ছিৰিজটোত প্ৰথমতে ইয়াতো আমি গম পালোঁ যে ইয়াৰো সংখ্যাকেইটা ইনক্ৰিজ হৈ গৈছে। ইয়াতে আমি চাব লাগিব কিমান এড কৰা হৈছে বা যোগ কৰা হৈছে। গতিকে প্ৰথমতে 5ৰ লগত 3 যোগ কৰিলে 8 পাওঁ। তাৰপিছত 8ৰ লগত আকৌ 2 যোগ কৰিলে 6 পাওঁ। আকৌ 6ৰ লগত 3 যোগ কৰিলে 9 পাওঁ আৰু 9ৰ লগত 2 যোগ কৰাৰ পিছত 7 পাওঁ। অৰ্থাৎ আমি গম পালোঁ এই ছিৰিজটোত প্ৰথমতে 3 যোগ কৰা হৈছে, তাৰপিছত আকৌ 2 যোগ কৰা হৈছে, আকৌ 3 যোগ কৰা হৈছে, আকৌ 2 যোগ কৰা হৈছে, এনেকৈ ক্ৰমান্বয়ে গৈ থাকিব। গতিকে আমি 7ৰ লগত 3 যোগ কৰিব লাগিব। গতিকে 7ৰ লগত 3 যোগ কৰিলে এনচাৰটো হ'ব 10। গতিকে আমাৰ শুদ্ধ এনচাৰটো হ'ব এ, অৰ্থাৎ 10। এইবাৰ নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 4, 2, 5, 11, 23, 47। ইয়াৰে পিছৰ সংখ্যাটো আমাক উলিয়াব দিছে। এতিয়া এই ছিৰিজটোত আমি দেখা পাইছোঁ যে ইয়াৰে সংখ্যাকেইটা ইনক্ৰিজ হৈ গৈছে। গতিকে আমি ইয়াতো চাম যে ইয়াত কিমান এড কৰা হৈছে। গতিকে আমি প্ৰথমতে চালে 2ৰ লগত 3 যোগ কৰিলে 5 পাওঁ। 5ৰ লগত আকৌ 6 যোগ কৰিলে 11 পাওঁ। 11ৰ লগত 12 যোগ কৰিলে 23 পাওঁ। আকৌ 23ৰ লগত 24 যোগ কৰিলে 47 পাওঁ। এই ছিৰিজটোত আমি দেখা পালোঁ যে প্ৰথমতে 3 যোগ কৰা হৈছে, তাৰপিছত 6, তাৰপিছত 12, তাৰপিছত 24। গতিকে আমি এতিয়া 47ৰ পিছৰ সংখ্যাটো আমি পাব লাগিলে কি কৰিব লাগিব? আমি ইয়াতে গম পালোঁ যে প্ৰথমতে 3 যোগ কৰিব লাগিব, তাৰপিছত 6, অৰ্থাৎ 3টো দুগুণ কৰি আমি 6 পাওঁ। গতিকে এনেকৈ দুগুণ কৰি পোৱা সংখ্যাকেইটাৰে আমি যোগ কৰি যাব লাগে। গতিকে আমি গম পালোঁ যে 23ৰ লগত 24 যোগ কৰিলে 47 পাওঁ। গতিকে 47ৰ পিছৰ সংখ্যাটো পাব লাগিলে আমি 24ক দুগুণ কৰি দিব লাগিব। 24ক দুগুণ কৰিলে হ'ব সংখ্যাটো 48। এতিয়া 47ৰ লগত আমি 48 যোগ কৰিব লাগিব। এতিয়া 48 যোগ কৰিলে সংখ্যাটো হ'ব
95, গতিকে শুদ্ধ এনচাৰটো হ'ব চি 95। এইবাৰ নেক্সট কুৱেশ্যন নম্বৰ 5। এই চিৰিজটো হৈছে 36, 34, 30, 28, 24। ইয়াৰে পিছৰ সংখ্যাটো আমাক উলিয়াব দিছে। এতিয়া যদি আমি চাওঁ এই চিৰিজটোৰ সংখ্যাকেইটা ডিক্ৰিজ হৈছে, অৰ্থাৎ অৰ্ধক্ৰমত আছে। গতিকে আমি ইয়াতে সংখ্যাকেইটা প্ৰথমটোৰ পৰা দ্বিতীয়টো পাব লাগিলে কিমান বিয়োগ কৰিব লাগিব সেইটো চাব লাগিব। গতিকে আমি ইয়াতে চাব লাগিলে 36ৰ পৰা 2 বিয়োগ কৰিলে আমি 34 পাওঁ, আকৌ 34ৰ পৰা 4 বিয়োগ কৰিলে 30 পাওঁ, আকৌ 30ৰ পৰা 2 বিয়োগ কৰিলে 28 পাওঁ, আকৌ 28ৰ পৰা 4 বিয়োগ কৰিলে 24 পাওঁ। এতিয়া আমি তাৰ পিছৰ সংখ্যাটো উলিয়াব লাগে। যদি আমি এই চিৰিজটো চাওঁ যে প্ৰথমতে 2 বিয়োগ কৰা হৈছে, তাৰপিছত 4, তাৰপিছত আকৌ 2, আকৌ 4। গতিকে আমি 24ৰ পিছৰ সংখ্যাটো পাব লাগিলে 24ৰ পৰা 2 বিয়োগ কৰিব লাগিব, কাৰণ 24ৰ আগৰ সংখ্যাটো 28ৰ পৰা 4 বিয়োগ কৰি 24 পোৱা হৈছে। গতিকে 24ৰ পৰা 2 বিয়োগ কৰিলে আমি পাওঁ 22। গতিকে এনচাৰটো হ'ব 22। নেক্সট কুৱেশ্যন নম্বৰ 6। এই চিৰিজটো দিয়া আছে 63, 63, 50, 50, 37, 37 আৰু ইয়াৰ পিছৰ সংখ্যাটো আমাক উলিয়াব দিছে। গতিকে আমি দেখা পাওঁ যে এই চিৰিজটোত সংখ্যাকেইটা অৰ্ধক্ৰমত আছে। গতিকে আমি সংখ্যাকেইটা কিমান বিয়োগ কৰিলে পাওঁ সেইটো চাব লাগিব। যদি আমি প্ৰথমটো চাওঁ যে 63, 63, তাৰমানে আমি 63ৰ পৰা 0 বিয়োগ কৰিলে 63 পাওঁ, আকৌ 63ৰ পৰা কিমান বিয়োগ কৰিলে আমি 50 পাওঁ, 13 বিয়োগ কৰিব লাগিব, তেতিয়াহে আমি 50 পাওঁ। আকৌ 50ৰ পৰা 0 বিয়োগ কৰিলে আমি 50 পাওঁ, আকৌ 50ৰ পৰা 13 বিয়োগ কৰিলে আমি 37 পাওঁ, আকৌ 37ৰ পৰা 0 বিয়োগ কৰিলে 37 পাওঁ। আমি তাৰ পিছৰ সংখ্যাটো উলিয়াব লাগে। গতিকে আমি এই চিৰিজটোত দেখা পালোঁ যে প্ৰথমতে 0 বিয়োগ কৰাইছে, তাৰপিছত আকৌ 13, তাৰপিছত আকৌ 0, তাৰপিছত 13, আকৌ 0। তাৰপিছত আমি এই 37ৰ পিছৰ সংখ্যাটো পাব লাগিলে আমি তাৰ লগত 13 বিয়োগ কৰিব লাগিব, কাৰণ ইয়াৰ আগৰ সংখ্যাটোত 0 বিয়োগ কৰাইছে। গতিকে 37ৰ পৰা আমি 13 বিয়োগ কৰিলে সংখ্যাটো পাম 24। গতিকে আমাৰ এনচাৰটো হৈছে চি 24। এইবাৰ নেক্সট কুৱেশ্যন নম্বৰ 7। এই চিৰিজটো হ'ল 2, 6, 18, 54 আৰু ইয়াৰ পিছৰ সংখ্যাটো আমাক উলিয়াব দিছে। যদি আমি এই চিৰিজটো চাওঁ, এই চিৰিজটো আমাৰ ইনক্ৰিজ হৈ আছে, অৰ্থাৎ ঊৰ্ধ্বক্ৰমত আছে। কিন্তু এইবাৰ আমি যোগ কৰি নাচাওঁ, কাৰণ ইয়াত সংখ্যাকেইটা বহুত ডাঙৰ ডাঙৰ সংখ্যা আছে। 2ৰ পিছৰ সংখ্যাটো আছে 6, তাৰপিছত 6ৰ পিছত আৰু ডাইৰেক্ট 18 আছে, 18ৰ পিছত 54 আছে। গতিকে আমি চালে এইবাৰ আমি পূৰণ কৰি চাব লাগিব। গতিকে 2ৰ লগত কিমান পূৰণ কৰিলে আমি 6 পাওঁ, 6ৰ লগত আকৌ কিমান পূৰণ কৰিলে 18 পাওঁ, 18ৰ লগত আকৌ কিমান পূৰণ কৰিলে 54 পাওঁ। যদি আমি চাওঁ গোটেইকেইটাৰ লগত 3 মাল্টিপ্লাই হৈ আছে, অৰ্থাৎ পূৰণ হৈ আছে। গতিকে 54ৰ পিছৰ সংখ্যাটো পাব লাগিলে আমি 54ৰ লগত 3 পূৰণ কৰিব লাগিব। গতিকে 54ৰ লগত 3 পূৰণ কৰি পাওঁ 162, অৰ্থাৎ এনচাৰটো হ'ল ডি 162। এইবাৰ নেক্সট কুৱেশ্যন নম্বৰ 8। এই চিৰিজটো হ'ল 1, 8, 27, 64। ইয়াৰে পিছৰ সংখ্যাটো আমাক উলিয়াব দিছে। ইয়াতে যদি চাওঁ আমি এই চিৰিজটো ঊৰ্ধ্বক্ৰমত আছে, কিন্তু ইয়াৰো সংখ্যাকেইটা বহুত ডাঙৰ। গতিকে আমি ইয়াতে চাম যে গোটেইকেইটাৰ আমি ঘনমূল উলিয়াব লাগিব। যদি ঘনমূল উলিয়াওঁ চাবচোন, 1ৰ ঘনমূল 1, 8ৰ ঘনমূল 2, 27ৰ ঘনমূল 3, আকৌ 64ৰ ঘনমূল 3, অৰ্থাৎ আমি 1, 2, 3, 4 এইকেইটাক আমি চিৰিয়েলি যদি কিউব কৰি দিওঁ তেতিয়াহ'লে আমি এই চিৰিজটো পাওঁ। গতিকে আমি 64ৰ পিছৰ সংখ্যাটো পাব লাগিলে আমি 5 কিউব কৰিব লাগিব, আৰু 5 কিউব ইকুৱেল হয় 125। গতিকে এনচাৰটো হ'ব 125। এইবাৰ নেক্সট কুৱেশ্যন নম্বৰ 9। এই চিৰিজটো আছে 7.5, 6.8, 6.1, 5.4। ইয়াৰে পিছৰ সংখ্যাটো আমাক উলিয়াব দিছে। যদি আমি এই চিৰিজটো চাওঁ, এই চিৰিজটো অৰ্ধক্ৰমত আছে। গতিকে আমি এই চিৰিজটোতো আমি প্ৰথম সংখ্যাটোৰ পৰা দ্বিতীয় সংখ্যাটো পাবলৈ কিমান বিয়োগ কৰিব লাগিব সেইটো চাব লাগিব। যদি আমি চাওঁ যে 7.5ৰ পৰা 6.8 পাব লাগিলে 0.7 বিয়োগ কৰিব লাগিব। ঠিক এইদৰে 6.8ৰ পৰা 6.1 পাব লাগিলে 0.7 বিয়োগ কৰিব লাগিব, আৰু 6.1ৰ পৰা 0.7 বিয়োগ কৰিলে আমি 5.4 পাওঁ। অৰ্থাৎ আমি গম পালোঁ যে গোটেইকেইটাৰ পৰা 0.5 বিয়োগ কৰি যোৱা হৈছে। গতিকে আমি 5.4ৰ পিছৰ সংখ্যাটো পাব লাগিলে 5.4ৰ পৰা 0.7 বিয়োগ কৰিব লাগিব, আৰু 5.4ৰ পৰা আমি 0.7 বিয়োগ কৰিলে সংখ্যাটো পাওঁ 4.7। গতিকে শুদ্ধ এনচাৰটো হ'ল বি 4.7। এইবাৰ আমাৰ লাষ্ট কুৱেশ্যন নম্বৰ 10। এই চিৰিজটো দিয়া আছে আমাক 0, 6, 24, 60, তাৰপিছত সংখ্যাটো দিয়া নাই, আৰু তাৰপিছত দিয়া আছে 210। আমি উলিয়াব লাগে 64 আৰু 210ৰ মাজৰ সংখ্যাটো। এই চিৰিজটোৰ সংখ্যাকেইটা পাব লাগিলে আমি 3টা ক্ৰমিক পূৰ্ণ সংখ্যা পূৰণ কৰি কৰি যাব লাগিব। যেনেকৈ আমি 0 × 1 × 2
ইকুৱেল টু 0 ঠিক সেইদৰে 6 পাব লাগিলে আমি 1 ইনটু 2 ইনটু 3 ইকুৱেল 6 ঠিক সেইদৰে 24 পাব লাগিলে 2 ইনটু 3 ইনটু 4 ইকুৱেল 24 আকৌ 3 ইনটু 4 ইনটু 5 ইকুৱেল 60 ইয়াৰ তাৰপিছৰ সংখ্যাটো পাব লাগিলে আমি পূৰণ কৰিব লাগিব 4 ইনটু 5 ইনটু 6 ইকুৱেল কিমান হয় আমি সেইটো উলিয়াব লাগিব আকৌ তাৰপিছৰ সংখ্যাটো 5 ইনটু 6 ইনটু 7 ইকুৱেল 200 এতিয়া আমি 60 আৰু 210ৰ মাজৰ সংখ্যাটো উলিয়াব লাগিলে 4 ইনটু 5 ইনটু 6 পূৰণ কৰিব লাগিব আৰু এনচাৰটো হ'ব 120 গতিকে আমাৰ ইয়াৰ এনচাৰটো হ'ব C 120